সৌখিদিনাখন আকৌ মোৰ লগৰ এজনী বিয়া সোমালে। যিহেতু তাই আমাৰ গাঁৱলৈকে বিয়া সোমাইছে সেইবাবে তাইক জানো নোচোৱাকে থাকিব পাৰিম, হয়তো নহয়, সেইবাবেহে আমি দুজনীও আহি গলো। ইফালে আকৌ বিয়া সোমাই ৰাইজৰ গাত ততেই নাই, এটা বেলেগ বাৰু দিয়া বান্ধৱী, ভালে থাকা সদায়, নতুন জীৱনৰ মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা। আনহাতে তাই আমাক বহি চব নিদিয়াৰ খাতে তাইক অকণমান ধেমালি কৰিলো। নাই নহ'ব দেই, আমাক এনেদৰে চব দিলে আমি নাখাওঁ, আমাক বহি দিব লাগিব, তেতিয়াহে খাম। এনেদৰে অলপ সময় বহাৰ পাছতে আমাক চাহ খাবলৈ বুলি দিলে। আনহাতে খাই বৈ উঠি আমি লাগি গলো পুৰা ফটো মৰাত, কাৰণ খোৱা বোৱা হওক নহওক সেইটো পাছ কথা, কিন্তু ফটো মেইন, ফটো মাৰিবই লাগিব। এইফালে আকৌ দীপশিখাও নিজৰ ঘৰলৈ বুলি গ'ল আৰু মই ঘৰলৈ বুলি আহিলো। ঘৰলৈ আহি মই ৰখি থকা নাই, লগালগ কাপোৰযোৰ চেঞ্জ কৰি পথাৰত ফটো মাৰিবলৈ বুলি গ'লো। মোৰ ফটো মাৰিবৰ সময়ত সদায় এটাই প্ৰব্লেম হয়, কোনে মাৰি দিব, কেনেকৈ মাৰিম, সেইটোৱে প্ৰব্লেম, সেইবাবে ভণ্টিকো লৈ আহিলো। আনহাতে দুইজনীয়ে ফটো ভিডিঅ' বনাও মানে গধূলাই হ'ল। মই আকৌ এটা কথা পাহৰিয়ে গৈছিলো যে আজি ৰাতি আমাৰ গাঁৱত ভাওনা আছে। আনহাতে গাইজ ভাওনাখনতো এৰি দিব নোৱাৰো ন, সেইবাবে বিন্দাছ ওলাই মেলি ডাইৰেক্ট ভাওনালৈ বুলি আহিলো। ভাওনাৰ এটা ধুনীয়া ভিডিঅ' আহি আছে, সেইটো চাবলৈ একেবাৰে নাপাহৰিব।